পাতি ফাট্টা নাই, আমিহে ফাট্টা দিব লাগে। এনেকুৱা এক্সাম্পল মেলা আছে। আৰু এই যে কোকৰাঝাৰৰ ৰোমান ফাৰা, কোকৰাঝাৰত দ্বিতীয় অফিচটো দেখিছে? যদি দেখা নাই, দ্বিতীয় অফিচত যাবি একবাৰ। যোৱা সময়ত লেফ্ট ৰাইট যিবিলাক বড়ো গাঁও, বড়ো ঘৰ, এইবিলাক চব খাজ মাটি পাট্টা পোৱা নাই। আমাৰ দিনত প্ৰচেষ্টা চলাইছিল, কাৰোবাৰ পাইছে, কাৰোবাৰ পোৱা নাই, মতে পাব। এনেকুৱাহে সকলো ঠাইতে খাজ মাটি আছে। ৰোমান ফাৰা বুলি কয়, ৰোমান ফাৰা। দ্বিতীয় অফিচত যোৱা ৰাস্তাত যিটো এইফালে এইফালে যিটো বড়ো গাঁও দেখিব, এইটো চব খাজ মাটি। তো এইটো ইলেকশ্যন কৰিব নেকি? কৰকচোন, কিয় নটিচ দিয়া নাই তাতে? প্ৰমোদে হে তাতেতো নটিচ দিব লাগিছিল, এইটোতো চৰকাৰী মাটি। আৰু এই মেডিকেলৰ এই পূবফালে থকা বড়ো গাঁওবিলাক সব সরকারি মাটি খাসলে, ইয়াত কিয় নোটিস দিয়া নাই? কিয় অকল মুসলিমৰ ওপৰত কিয়? কি ৰাজনীতি এইটো? হয় না নহয়? কালি ৰাজনীতি কৰিছে, তো ৰাজনীতি চলি যাবতো। এই বড়ো ইউনিভাৰ্চিটিৰ উত্তৰ ফালে বড়ো গাঁও যাই পেলাই চা না আপোনালোকেও, মই বিশ্বাস হৈছে নেকি? মই 3টা এক্সাম্পল দিছে। ইউনিভাৰ্চিটিৰ উত্তৰ ফালে থকা বড়ো গাঁও, মেডিকেল কলেজৰ পূব ফালে থকা বড়ো গাঁও, আৰু কোকৰাঝাৰ দ্বিতীয় অফিচত, মেইন ৰাস্তাৰ পৰা দ্বিতীয় অফিচৰ পৰা যেতিয়া দ্বিতীয় অফিচলৈকে যাব, লেফ্ট ৰাইট যিখিনি বড়ো গাঁও দেখিব, চব বহিবৰ কাৰণে চব ব্যৱস্থা আমি কৰি দিম। য'ত যেনেকে আছে তাতে বহাই দিম আমি, ফলাব দৰকাৰ নাই। হয় না নহয়? না ফলাব? আপোনালোকে 4বাৰ 12বাৰ ভোট দিছে। বিটিচিৰ 4বাৰ, MLA 4বাৰ, MP 4বাৰ, 12বাৰ ভোট দিছে। আৰু সব আপোনালোকৰ ঘৰত নাম্বাৰ আছে, সব নাম্বাৰ আছে। তাহলে কি হিসাবে ইলেকশন করব? বুঝে না। আর আবার এই ট্রেক্টরে ভোট দিবেন, ভালো হবো। ট্রেক্টরে কত অত্যাচার করলো না? আবার ট্রেক্টরের কয়া আমাকে প্রটেস্ট করবা চাই না কোনবা মুসলিম গুলা। এগুলা কি জানে মুসলিম হয় না নয়? আমাকে যে আজকে এখানে আসাটা বন্ধ করার জন্য চেষ্টা চলাইছিল, এই ট্রেক্টর করা মুসলিম। এটা তো মুসলিম না, এটা তো মুসলিম জাত নয় নাকি? আমি এখানে আইবা চাইছো, সারা আমাকে প্রটেস্ট করবো বলে। এই কয়জনমান মুসলিম আছে, জাতে আলাদা হবো, এটা মুসলিম হবো না। না, মুসলিম হলেও জাত কিবা একটা জাত হবো, এটা আসল মুসলিম হয় না, আসল মুসলিম না। নিজের জাতিটাই কি হয়ে আছে আমি আই পেলাই চাব বিচাৰিছে, আলোচনা কৰিব বিচাৰিছে, এটাকে মানা কৰে নাকি? বহিবৰ কাৰণে সব ব্যৱস্থা আমি কৰি দিম। য'ত যেনেকে আছে তাতে বহাই দিম আমি, ফলাব দৰকাৰ নাই। হয় না নহয়? না ফলাব? আপোনালোকে 4বাৰ 12বাৰ ভোট দিছে। বিটিচিৰ 4বাৰ, MLA 4বাৰ, MP 4বাৰ, 12বাৰ ভোট দিছে। আৰু সব আপোনালোকৰ ঘৰত নাম্বাৰ আছে, সব নাম্বাৰ আছে। তাহলে কি হিসাবে ইলেকশন করব? বুঝে না। আর আবার এই ট্রেক্টরে ভোট দিবেন, ভালো হবো। ট্রেক্টরে কত অত্যাচার করলো না? আবার ট্রেক্টরের কয়া আমাকে প্রটেস্ট করবা চাই না কোনবা মুসলিম গুলা। এগুলা কি জানে মুসলিম হয় না নয়? আমাকে যে আজকে এখানে আসাটা বন্ধ করার জন্য চেষ্টা চলাইছিল, এই ট্রেক্টর করা মুসলিম। এটা তো মুসলিম না, এটা তো মুসলিম জাত নয় নাকি? আমি এখানে আইবা চাইছো, সারা আমাকে প্রটেস্ট করবো বলে। এই কয়জনমান মুসলিম আছে, জাতে আলাদা হবো, এটা মুসলিম হবো না। না, মুসলিম হলেও জাত কিবা একটা জাত হবো, এটা আসল মুসলিম হয় না, আসল মুসলিম না। নিজের জাতিটাই কি হয়ে আছে আমি আই পেলাই চাব বিচাৰিছে, আলোচনা কৰিব বিচাৰিছে, এটাকে মানা করে নাকি? স্পষ্ট না? কোনবা খানটো বেঙা, এই খানটো বেঙা বোধ হয়, শুনে নাই না? শুনছে চাচা?
তাহলে ঠিক আছে। তো আমি চাই যে আৰু বিজনেস এরকম আছে, বিজনেসটো আমি কিবা কৰিম। আমি সরকার আহক আমি সেটেলমেন্ট কৰিম। বহুত মানুহৰ আমি মাটি দি আহিছে আৰু দিব। কোচ ৰাজবংশী সকলেও এনেকুৱা হয়তো ক'তবা খাস মাটিত আছে, গোৰ্খা সকলেও নিশ্চয় ক'তবা আছে, বেংগলী সকলেও নিশ্চয় ক'তবা আছে, থাকিব আছে, আমি জানো। আমি জাষ্ট বড়োৰ কথাটোহে কৈছে, কোকৰাঝাৰৰ কথা, বড়োৰ কথাটোহে কৈছে। আজি অকল মুছলিমৰ ওপৰত কি অত্যাচাৰ কৰি আছে, এইটো বন্ধ হ'ব লাগে, এইটো বন্ধ হ'ব লাগে। এনেকুৱা দিন নচলে, ৰাজনীতি এনেকুৱা কৰিব নালাগে। তাৰমানে এনেকুৱা মুছলিমৰ ওপৰত এনেকুৱা নটিচ দি মানে আপোনালোকে যাই পেলাই হুজুৰ ক'ব লাগে, এই কিবা প্ৰমোদক, তেতিয়াহে ভাল মই চামদে চিন্তা কৰিব নালাগে। তাৰমানে ইলেকশ্যন আহি আছে না, নিৰ্বাচন, যাতে সব মুছলিম মানুহে প্ৰমোদৰ ওচৰত যাই পেলাই নমস্কাৰ কৰি, স্যার আমাক ইলেকশ্যন নকৰিব, আমি সব আপোনাকে ভোট দিম, এনেকুৱা ক'ব লাগে। তেতিয়া হ'ব, নকৰিব। ৰাজনীতি এইটো। ইলেকশ্যন আহি আছে না, মুছলিম সমাজৰ ভোট ল'ব কাৰণে এইটো অত্যাচাৰ খালি মুছলিমৰ ওপৰতে কৰি আছে। এতিয়া বড়ো মানুহ মইতো টেক কৈছে, বড়ো মানুহতো আছে খাস মাটি, কিয় কৰা নাই, নটিচ কিয় দিয়া নাই, হয় না নহয় কথাটা। কোনোবা বেংগলী মানুহ আছে খাস মাটিত, কোনোবা গোৰ্খাও আছে, কোনোবা আদিবাসীও আছে, কিয় কৰা নাই। আমি চৰকাৰ আহক, সকলোকে আমি মাটিৰ পাট্টা দিম। আমি যেতিয়া মাটিৰ পাট্টা দিম বুলি ইলেকশ্যনত কৈছিল, তেতিয়া প্ৰমোদ বড়োৱে আমি চৰকাৰ হ'লে এক সপ্তাহ পিছতে 10-15 দিনৰ পিছতে আমি মাটিৰ পাট্টা দিম বুলি সিও কৈছিল, কিন্তু দিয়া নাই। আমিহে পাট্টা দিব লাগে। বড়োলেণ্ড ইউনিভাৰ্চিটিটো দেখিছে, ইয়াৰ উত্তৰ চাইডত বড়ো গাঁওবিলাক সব চৰকাৰী মাটি, পাট্টা নাই, আমিহে পাট্টা দিব লাগে। এনেকুৱা এক্সাম্পল মেলা আছে। আৰু এই যে কোকৰাঝাৰৰ ৰোমান পাৰা, কোকৰাঝাৰত দ্বিতীয় অফিচটো দেখিছে, যদি দেখা নাই দ্বিতীয় অফিচত যাবি একবাৰ। যোৱা সময়ত লেফ্ট ৰাইট যিবিলাক বড়ো গাঁও, বড়ো ঘৰ, এইবিলাক সব খাস মাটি, পাট্টা পোৱা নাই। আমাৰ দিনত প্ৰচেষ্টা চলাইছিল, কাৰোবা পাইছে কাৰোবা পোৱা নাই, মতে পাব। এনেকুৱাহে কোকৰাঝাৰ তেওঁলোকে খাস মাটি আছে, ৰোমান পাৰা বুলি কয়, ৰোমান পাৰা। দ্বিতীয় অফিচত যোৱা ৰাস্তাত যিটো এইফালে যিটো বড়ো গাঁও দেখিব, এইটো সব খাস মাটি। তো এইটো ইলেকশ্যন কৰিব নেকি, কৰকচোন, কিয় নটিচ দিয়া নাই তাতে প্ৰমোদে, তাতেতো নটিচ দিব লাগিছিল, এইটোতো চৰকাৰী মাটি। আৰু এই মেডিকেলৰ এই পূবফালে থকা বড়ো গাঁওবিলাক সব চৰকাৰী মাটি খাইছিলে, ইয়াত কিয় নটিচ দিয়া নাই, কিয় অকল মুছলিমৰ ওপৰত কিয়, কি ৰাজনীতি এইটো, হয় না নহয়। কালি ৰাজনীতি কৰিছে, তো ৰাজনীতি চলি যাবতো। এই বড়ো ইউনিভাৰ্চিটিৰ উত্তৰ ফালে বড়ো গাঁও যাই পেলাই চা না আপোনালোকেও, মই বিশ্বাস হৈছে নেকি। মই 3টা এক্সাম্পল দিছে, ইউনিভাৰ্চিটিৰ উত্তৰ ফালে থকা বড়ো গাঁও, মেডিকেল কলেজৰ পূব ফালে থকা বড়ো গাঁও, আৰু কোকৰাঝাৰ দ্বিতীয় অফিচত, মেইন ৰাস্তাৰ পৰা দ্বিতীয় অফিচৰ পৰা যেতিয়া দ্বিতীয় অফিচলৈকে যাব, লেফ্ট ৰাইট যিখিনি বড়ো গাঁও দেখিব, চব বহিবৰ কাৰণে সব ব্যৱস্থা আমি কৰি দিম। য'ত যেনেকে আছে তাতে বহাই দিম, আমি ফলাব দৰকাৰ নাই, হয় না নহয়, না ফলাব। আপোনালোকে 4বাৰ 12বাৰ ভোট দিছে, BTCৰ 4বাৰ, MLA 4বাৰ, MP 4বাৰ, 12বাৰ ভোট দিছে। আৰু সব আপোনালোকৰ ঘৰত নাম্বাৰ আছে, সব নাম্বাৰ আছে। তাহলে কি হিসাবে ইলেকশন করব, বুঝেই না। আর আবার এই ট্রাক্টরে ভোট দিবেন, ভালো হবো।
ট্রেক্টরে কত অত্যাচার করলো না, আবার ট্রেক্টরের কয়া আমাকে প্রটেস্ট করবা চাই না কোনবা মুসলিম গুলা, এগুলা কি জানে মুসলিম হই না নয়। আমাকে যে আজকে এখানে আসাটা বন্ধ করার জন্য চেষ্টা চলাইছিল, এই ট্রেক্টর করা মুসলিম, এটা তো মুসলিম না, এটা তো মুসলিম জাত নয় নাকি। আমি এখানে আইবা চাইছো সারা আমাকে প্রটেস্ট করবো বলে, এই কয়জনমান মুসলিম আছে জাতে আলাদা হবো, এটা মুসলিম হবো না। না মুসলিম হলেও জাত কিবা একটা জাত হবো, এটা আসল মুসলিম হয় না, আসল মুসলিম না। নিজের জাতিটাই কি হয়ে আছে আমি আই ফেলে চাব বিচাৰিছে, আলোচনা করব বিচাৰিছে, এটাকে মানা করে নাকি। হ্যাঁ, বহিব কারণে সব ব্যবস্থা আমি করে দিম, যত যেনেকে আছে তাতে বহাই দিম, আমি ফলাব দরকার নাই। হয় না নহয় না, ফলাব আপনালোকে চারিবার 12 বার ভোট দিছে, বিটিসির 4 বার, এমএলএ 4 বার, এমপি 4 বার, 12 বার ভোট দিছে। আর সব আপনালোকৰ ঘৰত নাম্বার আছে, সব নাম্বার আছে। তাহলে কি হিসাবে ইলেকশন করব, বুঝে না। আর আবার এই ট্রেক্টরে ভোট দিবেন, ভালো হবো। ট্রেক্টরে কত অত্যাচার করলো না, আবার ট্রেক্টরের কয়া আমাকে প্রটেস্ট করবা চাই না কোনবা মুসলিম গুলা, এগুলা কি জানে মুসলিম হই না নয়। আমাকে যে আজকে এখানে আসাটা বন্ধ করার জন্য চেষ্টা চলাইছিল, এই ট্রেক্টর করা মুসলিম, এটা তো মুসলিম না, এটা তো মুসলিম জাত নয় নাকি। আমি এখানে আইবা চাইছো সারা আমাকে প্রটেস্ট করবো বলে, এই কয়জনমান মুসলিম আছে জাতে আলাদা হবো, এটা মুসলিম হবো না। না মুসলিম হলেও জাত কিবা একটা জাত হবো, এটা আসল মুসলিম হয় না, আসল মুসলিম না। নিজের জাতিটাই কি হয়ে আছে আমি আই ফেলে চাব বিচাৰিছে, আলোচনা করবো বিচাৰিছে, এটাকে মানা করে নাকি। হ্যাঁ, স্পষ্ট না। কোনবা খানটো বেঙা, এই খানটো বেঙা বোধ হয় শুনে নাই না, শুনছে চাচা? তাহলে ঠিক আছে। তো আমি চাই যে আরো 20 মিনিট এরকম আছে, 20 মিনিটও আমি কিবা করব। আমি সরকার আহক আমি সেটেলমেন্ট কৰিম। বহুত মানুহৰ আমি মাটি দি আহিছে, আৰু দিব। কোচ ৰাজবংশী সকলেও এনেকুৱা হয়তো ক'তবা খাস মাটিত আছে, গোৰ্খা সকলেও নিশ্চয় ক'তবা আছে, বেংগলী সকলেও নিশ্চয় ক'তবা আছে, থাকিব, আছে, আমি জানো। আমি জাষ্ট বড়োৰ কথাটোহে কৈছে, কোকৰাঝাৰৰ কথা, বড়োৰ কথাটোহে কৈছে। আজি অকল মুছলিমৰ ওপৰত কি অত্যাচাৰ কৰি আছে, এইটো বন্ধ হ'ব লাগে, এইটো বন্ধ হ'ব লাগে। এনেকুৱা দিন নচলে, ৰাজনীতি এনেকুৱা কৰিব নালাগে। তাৰমানে এনেকুৱা মুছলিমৰ ওপৰত এনেকুৱা নটিচ দি মানে আপোনালোকে গৈ পেলাই বুজিও ক'ব লাগে, এই কিবা প্ৰমোদক, তেতিয়াহে ভাল মই চামদে, চিন্তা কৰিব নালাগে। তাৰমানে ইলেকশ্যন আহি আছে না, নিৰ্বাচন, যাতে সব মুসলিম মানুহে প্রমোদৰ ওচৰত যাই পেলাই নমস্কাৰ কৰি, স্যার আমাক ইলেকশ্যন নকৰিব, আমি সব আপনাকে ভোট দিম, এনেকুৱা ক'ব লাগে। তেতিয়া হ'ব, নকৰিব। ৰাজনীতি এইটো। ইলেকশ্যন আহি আছে না, মুছলিম সমাজৰ ভোট ল'ব কাৰণে এইটো অত্যাচাৰ খালি মুছলিমৰ ওপৰতে কৰি আছে। এতিয়া বড়ো মানুহ মইতো টেক কৈছো, বড়ো মানুহতো আছে খাস মাটিত, কিয় কৰা নাই, নোটিচ কিয় দিয়া নাই, হয় না নহয় কথাটা। কোনোবা বেংগলী মানুহ আছে খাস মাটিত, কোনোবা গোৰ্খাও আছে, কোনোবা আদিবাসীও আছে, কিয় কৰা নাই। আমি চৰকাৰ আহক, সকলোকে আমি মাটিৰ পাট্টা দিম। আমি যেতিয়া মাটিৰ পাট্টা দিম বুলি ইলেকশ্যনত কৈছিল, তেতিয়া প্ৰমোদ বড়োৱে আমি চৰকাৰ হলে এক সপ্তাহ পিছতে 10-15 দিনৰ পিছতে আমি মাটিৰ পাট্টা দিম বুলি সিও কৈছিল, কিন্তু দিয়া নাই। আমিহে পাট্টা দিব লাগে। বড়োলেণ্ড ইউনিভাৰ্চিটিটো দেখিছে,
ইয়াৰ উত্তৰ চাইডত বড়ো গাঁওবিলাক সব চৰকাৰী মাটি, পাট্টা নাই, আমিহে পাট্টা দিব লাগে। এনেকুৱা এক্সাম্পল মেলা আছে। আৰু এই যে কোকৰাঝাৰৰ ৰোমান পাৰা, কোকৰাঝাৰত দ্বিতীয় অফিচটো দেখিছে, যদি দেখা নাই দ্বিতীয় অফিচত যাবি একবাৰ। যোৱা সময়ত লেফট ৰাইট যিবিলাক বড়ো গাঁও, বড়ো ঘৰ, এইবিলাক সব খাস মাটি, পাট্টা পোৱা নাই। আমাৰ দিনত প্ৰচেষ্টা চলাইছিল, কাৰোবাৰ পাইছে, কাৰোবাৰ পোৱা নাই, মতে পাব। এনেকুৱাহে কোকৰাঝাৰ ঠাইতে খাস মাটি আছে, ৰোমান পাৰা বুলি কয়, ৰোমান পাৰা। দ্বিতীয় অফিচত যোৱা ৰাস্তাত যিটো এইফালে এইফালে যিটো বড়ো গাঁও দেখিব, এইটো সব খাস মাটি। তো এইটো ইলেকশ্যন কৰিব নেকি? কৰকচোন, কিয় নটিচ দিয়া নাই তাতে? প্ৰমোদে হে তাতেতো নটিচ দিব লাগিছিল, এইটোতো চৰকাৰী মাটি। আৰু এই মেডিকেলৰ এই পূবফালে থকা বড়ো গাঁওবিলাক সব চৰকাৰী মাটি খাইছিলে, ইয়াত কিয় নটিচ দিয়া নাই? কিয় অকল মুছলিমৰ ওপৰত কিয়? কি ৰাজনীতি এইটো? হয় না নহয়? কালি ৰাজনীতি কৰিছে, তো ৰাজনীতি চলিলতো। এই বড়ো ইউনিভাৰ্চিটিৰ উত্তৰ ফালে বড়ো গাঁও যাই পেলাই চা না আপোনালোকেও, মই বিশ্বাস হৈছে নেকি? মই 3টা এক্সাম্পল দিছে। ইউনিভাৰ্চিটিৰ উত্তৰ ফালে থকা বড়ো গাঁও, মেডিকেল কলেজৰ পূব ফালে থকা বড়ো গাঁও, আৰু কোকৰাঝাৰ দ্বিতীয় অফিচত, মেইন ৰাস্তাৰ পৰা দ্বিতীয় অফিচৰ পৰা যেতিয়া দ্বিতীয় অফিচলৈকে যাব, লেফট ৰাইট যিখিনি বড়ো গাঁও দেখিব, চব বহিবৰ কাৰণে সব ব্যৱস্থা আমি কৰি দিম। য'ত যেনেকে আছে তাতে বহাই দিম আমি, ফলাব দৰকাৰ নাই। হয় না নহয়? না ফলাব? আপোনালোকে 4 বাৰ 12 বাৰ ভোট দিছে, বিটিচিৰ 4 বাৰ, MLA 4 বাৰ, MP 4 বাৰ, 12 বাৰ ভোট দিছে। আৰু সব আপোনালোকৰ ঘৰত নাম্বাৰ আছে, সব নাম্বাৰ আছে। তাহলে কি হিসাবে ইলেকশন করব? বুঝেই না। আর আবার এই ট্রেক্টরে ভোট দিবেন, ভালো হবো। ট্রেক্টরে কত অত্যাচার করলো না, আবার ট্রেক্টরের কয়া আমাকে প্রটেস্ট করবা চাই না কোনবা মুসলিম গুলা। এগুলা কি জানে মুসলিম হয় না নয়? আমাকে যে আজকে এখানে আসাটা বন্ধ করার জন্য চেষ্টা চলাইছিল, এই ট্রেক্টর করা মুসলিম, এটা তো মুসলিম না, এটা তো মুসলিম জাত নয় নাকি? আমি এখানে আইবার চাইছো, সারা আমাকে প্রটেস্ট করবো বলে। এই কয়জনমান মুসলিম আছে, জাতে আলাদা হবো, এটা মুসলিম হবো না। না, মুসলিম হলে জাত কিবা একটা জাত হবো, এটা আসল মুসলিম হয় না, আসলে মুসলিম না। নিজের জাতিটাই কি হয়ে আছে আমি আই পেলাই চাব বিচাৰিছে, আলোচনা কৰিব বিচাৰিছে, এটাকে মানা কৰে নাকি? বহিবৰ কাৰণে সব ব্যৱস্থা আমি কৰি দিম। য'ত যেনেকে আছে তাতে বহাই দিম আমি, ফলাব দৰকাৰ নাই। হয় না নহয়? না ফলাব? আপোনালোকে 4 বাৰ 12 বাৰ ভোট দিছে, বিটিচিৰ 4 বাৰ, MLA 4 বাৰ, MP 4 বাৰ, 12 বাৰ ভোট দিছে। আৰু সব আপোনালোকৰ ঘৰত নাম্বাৰ আছে, সব নাম্বাৰ আছে। তাহলে কি হিসাবে ইলেকশন করব? বুঝেই না। আর আবার এই ট্রেক্টরে ভোট দিবেন, ভালো হবো। ট্রেক্টরে কত অত্যাচার করলো না, আবার ট্রেক্টরের কয়া আমাকে প্রটেস্ট করবা চাই না কোনবা মুসলিম গুলা। এগুলা কি জানে মুসলিম হয় না নয়? আমাকে যে আজকে এখানে আসাটা বন্ধ করার জন্য চেষ্টা চলাইছিল, এই ট্রেক্টর করা মুসলিম, এটা তো মুসলিম না, এটা তো মুসলিম জাত নয় নাকি? আমি এখানে আইবার চাইছো, সারা আমাকে প্রটেস্ট করবো বলে। এই কয়জনমান মুসলিম আছে, জাতে আলাদা হবো, এটা মুসলিম হবো না। না, মুসলিম হলে জাত কিবা একটা জাত হবো, এটা আসল মুসলিম হয় না, আসলে মুসলিম না। নিজের জাতিটাই কি হয়ে আছে আমি আই পেলাই চাব বিচাৰিছে, আলোচনা কৰিব বিচাৰিছে, এটাকে মানা কৰে নাকি? স্পষ্ট না?
kumba khantu benga te khantu benga bodo sunai nai na sunse sasa তাহলে ঠিক আছে তো আমি চাইহে আৰু বিজনেস দেখুন আছে বিজনেসটো আমি কিবা কৰিম আমি সরকার আহক আমি সেটেলমেন্ট কৰিম বহুত মানুহৰ আমি মাটি দি আহিছে আৰু দিব কচৰা সুচি সকলেও এনেকুৱা হয়তো কতবা খাস মাটিত আছে গোর্খা সকলেও নিশ্চয় কতবা আছে বেঙ্গলী সকলেও নিশ্চয় কতবা আছে থাকিব আছে আমি জানো আমি জাস্ট বড়ৰ কথাটোহে কৈছে কোকৰাঝাৰৰ কথা বড়ৰ কথাটোহে কৈছে আজি অকল মুছলিমৰ ওপৰত কি অত্যাচাৰ কৰি আছে এইটো বন্ধ হ'ব লাগে এনেকুৱা দিন নচলে ৰাজনীতি এনেকুৱা কৰিব নালাগে তাৰমানে এনেকুৱা মুছলিমৰ ওপৰত এনেকুৱা নটিচ দি মানে আপোনালোকে যাই পেলাই বুজিও ক'ব লাগে এই কিবা প্ৰমোদক তেতিয়াহে ভাল মই সামনে চিন্তা কৰিব নালাগে তাৰমানে ইলেকশ্যন আহি আছে না নিৰ্বাচন যাতে সব মুছলিম মানুহে প্ৰমোদৰ ওচৰত যাই পেলাই নমস্কাৰ কৰি স্যার আমাক ইলেকশ্যন নকৰিবি আমি সব আপোনাকে ভোট দিম এনেকুৱা ক'ব লাগে তেতিয়া হ'ব নকৰিব ৰাজনীতি এইটো ইলেকশ্যন আহি আছে না মুছলিম সমাজৰ ভোট ল'ব কাৰণে এইটো অত্যাচাৰ খালি মুছলিমৰ ওপৰতে কৰি আছে এতিয়া বড়ো মানুহ মইতো টেক কৈছো বড়ো মানুহতো আছে খাস মাটি কিয় কৰা নাই নটিচ কিয় দিয়া নাই হয় না নহয় কথাটা কোনোবা বেঙ্গলী মানুহ আছে খাস মাটিত কোনোবা গোৰ্খাও আছে কোনোবা আদিবাসীও আছে কিয় কৰা নাই আমি সরকার আহক সকলোকে আমি মাটিৰ পাট্টা দিম আমি যেতিয়া মাটিৰ পাট্টা দিম বুলি ইলেকশ্যনত কৈছিল তেতিয়া প্ৰমোদ বড়োৱে আমি সরকার হলে এক সপ্তাহ পিছতে 10-15 দিনৰ পিছতে আমি মাটিৰ পাট্টা দিম বুলি সিও কৈছিল কিন্তু দিয়া নাই इन्डिपेन्डेन्स डे स्पेशल अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां कक्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सेन्ज बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल बाजाज सिटीनि मडेल आरो पालसार 125 नि गासैबो मडेलनि बाइकखौ आरसी आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसो बायदि बाइकखौ आवग्रिनानै दोननो हागोन सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज शोरूमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेशल अफार लोगोसे एक्सेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंसे हेलमेट फ्रि केस होनानै बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन आबुङै मिथिबावनो थाखाय 9395303476 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।